নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আহিছোঁ পুৰা গামোচা চামোচা লৈ আহিছোঁ। ক'ত আহিছোঁ জানে? এয়া চাওক, এইখন তোৰণ চাওক। মই আহিছোঁ মৌবন্ধা এৰালতুলি মৌবন্ধালৈ, আৰু ইয়াত ষ্টাৰ্ট হ'ব 6, 7, 8, 9 ফেব্ৰুৱাৰী। আৰু এয়া চাওক পুৰা কাম ধুমধামেৰে পুৰা লাগি আছে, দেখিছে পুৰা। এফালে তোৰণ নামঘৰ ভাগ আৰু বলকচোন চাওঁ ক'ত কি বনাই আছে। এফালে পুৰা শিবিৰ চিবিৰ বনাই থকা হৈছে। এইফালে চাওক গাইজ, পুৰা বতাৰি পুৰা চাহ নাই যোৱা আজি। বতাৰি পুৰা চাহ খাই আছে, পুৰা কামত লাগি আছে এইভাগ নামঘৰ ভাগ। এয়া পথাৰৰ মাজত গৈ আছো শিবিৰবিলাকৰ ওচৰলৈ, আৰু শিবিৰবিলাক ওচৰৰ পৰা দেখুৱাম। চাওক এইফালে পুৰা শিবিৰ কাম চলি আছে। আপোনালোকক দেখাবলৈ পৰা সুখী হৈছোঁ। আমাৰ যোৰহাটৰ নিজ জেগাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম অধিৱেশন, বাৰ্ষিক অধিৱেশন, আৰু আমাৰ যোৰহাটতে হ'বলৈ গৈ আছে। আৰু মই অধিৱেশনৰ পুৰা পৰিৱেশ দেখাবলৈ, পুৰা সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এইফালে চাওক পুৰা ধুমধামেৰে কাম চলাই আছে, এইফালে পুৰা কাম লাগি আছে। অ'কে, আৰু গৈ আছো। খোজকাঢ়ি আহি আছো, পোৱাগৈ নাই। চাওক মই আহি আছো এই তাৰ পৰা আহি খোজকাঢ়ি ভাগৰ লাগি গৈছে। মই ফাইনেলি পাই গ'লোহি। পুৰা ভাগৰি গৈছোঁ এইডোখৰ খোজকাঢ়িয়ে। আৰু চাওক হাজাৰ হাজাৰ ভক্ত আহিব ইয়ালৈ। আৰু গাইজ শিবিৰৰ মাজে মাজে ঘূৰি ফুৰিছোঁ, আৰু এইটো চাইডে আছেই ফ্ৰণ্টত, আৰু বেক চাইডেও আছে শিবিৰ। সেইবিলাক চাবলৈ গৈ আছোঁ, দেখাবলৈ গৈ আছোঁ। এয়া চাওক অকলে অকলে ঘূৰি ফুৰিছোঁ। এয়া চাওক শিবিৰৰ মাজে মাজে সোমাই আহিলোঁ। শিবিৰবিলাকৰ বেক চাইডে সোমাই আহিলোঁ, আৰু এইফালে শিবিৰ আছে চাওক। শিবিৰে এইফালে চাওক পুৰা লাগি আছে, কাম লাগি আছে। মই এতিয়া উপস্থিত হ'লোঁ চাওক ভোজনালয়। এইফালে ইয়াত হাজাৰ হাজাৰ ভক্তই আহাৰ গ্ৰহণ কৰিব, আৰু এইফালে চাওক মই পূৰা দেখাবলৈ চেষ্টা কৰিম ইয়াৰ চৌকাবিলাক কিমান বনাইছে, কি বনাইছে। আৰু চাওক কিমান ডাঙৰ বিশাল, হাজাৰ হাজাৰ ভক্তই ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰিব। আৰু চাওক ওচৰলৈ গৈ আছোঁ, আৰু গাইজ চাওক চৌকাবিলাক চাওক ইমান ধুনীয়াকৈ প্ৰস্তুত খান্দি উলিয়াইছে। আৰু এইবিলাক পূৰা বনাই থকা হৈছে চৌকা। আৰু মানুহে যিহেতু এইবিলাক খান্দোতে বহুত টাইম লাগিব, সেইকাৰণে চাওক পূৰা ড্ৰিলিং আহিছে, ড্ৰিলিং মেচিনে আপোনাৰ এইফালে চৌকা খান্দিছে। পূৰা ড্ৰিলিং কৰিছে চাওক গাইজ চৌকাৰ কাৰণে।
কি অধিৱেশনৰ ইয়াৰ পৰা আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই চ' অধিৱেশনত লগ পাম 6 তাৰিখে সকলো আহিব বুলি আশা ৰাখিলোঁ ইয়াৰ পৰা এতিয়া বিদায় লৈছোঁ বাই বাই